স্বাগতম জনাইছোঁ নীলাম্বৰ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আমাৰ ইয়াতে কঠীয়াতলীত ছেকেণ্ড নাইট আৰু আজি মানে আমাৰ থিয়েটাৰৰ পৰা অল ষ্টাফ মানে মহামৃত্যুঞ্জয় মন্দিৰ যাব। আমি যাবৰ কাৰণে ৰেডি মানে ৰাতিপুৱা 7টা বজাতে উঠিছোঁ আৰু 7টা বজাত উঠি গোটেই গা ধুলোঁ। মই গা ধুলোঁ ফাৰ্ষ্ট কিবা লম্বু গা ধুলোঁ, তাৰপিছত গা ধুই আছে গৌৰৱ, তাৰপিছত গৰুমা এইটো ৰুমত শুই আছে আৰু ৰাতিপুৱা উঠিলোঁ। এই সকলোৱে যে মোক লাম্বু লম্বু বুলি মাতে ন, ৰিয়েল নাম মোৰ ৰাজকুমাৰ বেজবৰুৱা হয়। ইহঁতে কেলা মোক লাম্বু লম্বু বুলি কয়, মোৰ নামটো চেঞ্জ কৰি দিছে। লাম্বু ৰে ইমান ওখ ছোৱালী লম্বু বুলি কয়। আৰু এতিয়া আমি অলপ দেৰিকৈ যাম, মানে 9টা বজা নাই, 9টা বাজিলে যাম আৰু ঠাণ্ডা লাগছে ইমান ৰাতিপুৱা উঠিলোঁ। তো ৰাইজসকল আৰু এতিয়া মানে সকলো আমাৰ লগকেইটা মানে বাছত যাব আৰু মই এতিয়া গৈ আছোঁ সুমনদাৰ লগাই আমাৰ মানে এক্টৰ এজন, তেওঁৰ লগত যাই আছোঁ। সি মোক মাতিছে, সিহঁৰ লগতে যাম, গাড়ী চিট আছে বোলে, গতিকে তেওঁৰ লগতে যাম। আৰু আহিব নাই সি, বৰ্তমান মই অকলে গৈ আছোঁ। আৰু এনেকৈ আমি গাড়ীত উঠিলোঁ আৰু মোৰ লগত আছে ময়ূৰী বা আৰু তাৰপিছত আছে ৰাজদা, সুমনদা, বাবু নহয় বৌ হয় আচলতে ইয়াৰ সঞ্জীৱ দাৰ বৌ। আৰু এতিয়া আমি গৈ আছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত। তো আজি প্ৰথমবাৰ যাম, কেনেকুৱা চাম যদি মন্দিৰত গেলে গাড়ীবিলাক বিৰাট টানাটানি কৰে, কাৰণ য'ত সলাই চলাই পहुँच गया। মাথা মাথা একদম লৈ যা। আৰু এতিয়া গাড়ীৰ পৰা নামিলোঁ, আহি পালোঁ, এইটোৱে মহামৃত্যুঞ্জয় মন্দিৰ। তো গৈ আছোঁ এতিয়া ওচৰলৈ। এতিয়া জোতা চেণ্ডেল খুলি আহিলোঁ। এয়া সুমনদা ভিডিঅ' বনাত ব্যস্ত হৈ আছে। অলপমান সৰু সুৰাকৈ ব্লগিং কৰি আছোঁ, মোৰ চেনেলটো চাই থাকিব দেই। আৰু এতিয়া জোতা চেণ্ডেল খুলিলোঁ, মানে কিবা ল'ব লাগিব মন্দিৰত আহিছোঁ যেতিয়া, আৰু কিবা ধূপ চুপ ল'ব লাগিব দে। আৰু আমি এখনকৈ এনেকৈ থালি লৈ ল'লোঁ, মানে ধূপৰ চাকি জ্বলাবৰ কাৰণে। এয়া ৰাজদা ল'লোঁ এখন, সুমনদা, মই, সঞ্জীৱ দা এনেকৈ ল'লোঁ আমি। এতিয়া হৰ হৰ মহাদেৱ। আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাম এনে প্লেট লৈ। অলপ মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া পতা চটা ল'লোঁ। এতিয়া আমি গৈ আছোঁ ভিতৰত প্ৰসাদ আনিবলৈ। আমি এতিয়া মন্দিৰৰ পৰা প্ৰসাদ চসাদ লৈ ল'লোঁ, মানে খালোঁ প্ৰসাদ। তাৰপিছত এতিয়া মন্দিৰটো এনেকৈ ঘূৰি আছোঁ, মানে চাই আছোঁ। এইটোৱে সেইটো মন্দিৰ চাওক, মহামৃত্যুঞ্জয় মন্দিৰ। সবাই ভিডিঅ' বনাই আছে। সুমনদা আহিছে, ৰাজদা আহিছে, সঞ্জীৱ দা আহিছে, সঞ্জীৱ দাৰ বৌ আহিছে। এইটোৱে আৰু হামলোক আভি ফটো উঠা ৰাহি, ফটো উঠি আছে, ৰাজদা ফটো উঠি আছে। আৰু এই ইয়াতে 12টা বজাৰ পিছত মন্দিৰটো বন্ধ হৈ যায়, মানে গেটখন। এইটোৱে মন্দিৰ। আৰু ইয়াৰ পৰা চাওক নাজাৰা, এইটোৱে হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। চাওক 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 চাওক, চকু মেলি মেলি চাওক, চকু মেলি মেলি চাওক, এবাৰ চাওক। মৌচুমী বা আহি পালে, এতিয়া মৌচুমী বা আহি পালে। কেনেকুৱা লাগিল ইয়াতে আহি? ভাল লাগিছে, ফাৰ্ষ্ট টাইম আহিছোঁ, খুব আশা আছিলে আহিবলৈ। মই প্ৰথমবাৰ আজি অল ষ্টাফ আহিছে, ভাল লাগিছে। গতিকে সকলোৱে মিলি খানাটো ইয়াতে খাই দিম। আজিকালি চব ফটো উঠাত ব্যস্ত হৈ আছে। এতিয়া ভেলিনা চেলিনা, এতিয়া আবার জ্যোতিষ হৈছে, জ্যোতিষ। কেনেকুৱা লাগিলে আহি ইয়াতে? বঢ়িয়া লাগিছে, ভাল লাগিছে। ভাল লাগিছে। মই নিজে ক'ব পৰা নাই মানে ক'ত আৰু এই মনোজ পাই আহিছে, কেনেকুৱা লাগিল? ভাল লাগিল। আহি এইবাৰ প্ৰথমবাৰ আহিছোঁ, ময়ো প্ৰথমবাৰ আহিছোঁ। ইয়াতে ভিডিঅ' চিডিঅ' দেখা পাই থাকোঁ, ফটো চটো। আজি আহি পালোঁ, ভাগ্য ভাল ইয়াতে অহাৰ কাৰণে। কপাল ফুলি আহিছে। বৰ্তমান চাওঁ মানুহ, অলপ আগতে মানুহ নাছিল, বৰ্তমান মানুহ হৈ গ'ল। আৰু এতিয়া কিবা এটা খাবলৈ গৈ আছোঁ।
এতিয়া আমি কিবা কিনি চাবলৈ আহিছোঁ কি চাম মানে ইয়াৰ কিবা বস্তু ওলাইছে